মা দেউতাটো ঢুকালে, এতিয়া সম্পত্তিখিনি মোৰে হ'ব। কমটো ভগায়ে মই পেট চাকৰ কৰি ৰাখিব পাৰিম। কেনেকৈ ৰাখিম? আইডিয়া। তই কন ইফালে আছো। কি জানা? মা দেউতা ঢুকোৱাৰ পিছত আমি একো বস্তু ভাগেই কৰা নাই। আমি আজি ভাগ কৰিম দিয়া। হ'ব দাদা? দাদাই যে মোক বস্তুখিনি ভাগ কৰা কথা কি নিশ্চয় মোৰ ভালৰ কথাই কৈছে। সেইমতে ডাঙৰ তেওঁৰ কথাই শুনো। তই কন। কি কৰি আছা? ভালে হ'ল দে, আমি এটা গৰুটো ভাগ কৰিম দিয়া। এটা কাম কৰোঁ দিয়া। আগৰখিনি তোমাৰ, পিছৰখিনি মোৰ। আগৰখিনি যত্ন তুমি ল'বা, পিছৰখিনি যত্ন মই ল'ম। হ'ব দাদা। 3 আমি আৰু এটা বস্তু ভাগ কৰিব লাগিব। কি বস্তু? কম্বলখন। আমি কমলখন কেনেকৈ ভাগ কৰিম? দিনত তুমি ল'বা, ৰাতি মই ল'ম। হ'ব দাদা। ঠিক আছে? ঠিক আছে।